কোৱা ওতে যাম কোৱা কোৱা ও বাই বাই আৰু কিবা ভাল লাগিলে আজি তোমাক লগ পাই ভাল লাগিলে আৰু আমাৰ দুখ দৰ্দ পীড়া কিটা দেখাই দিবা লাইক শেয়াৰ এন্ড সাবস্ক্রাইব টু आवर চেনেল জুনালিষ্ট ব্লগ হ'ব এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালেই আজি মই যাবলৈ ওলাইছোঁ তিনিচুকীয়ালৈ আৰু মাজতে অলপ কাম আছে কি কাম আছে আপোনালোকক দেখাম তেতিয়াহ'লে বলক আপোনালোককো লৈ যাওঁ মোৰ লগতে আৰু এয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু দেখিছে নহয় ৰ'দটো আজি বহুত চোকা আৰু ঠাণ্ডা দিনৰ ৰ'দটো বাৰু চোকা হয়েই সেইটো কাৰণে ঠাণ্ডা দিনত এনেকৈ ৰ'দত বহি টেঙা খাবলৈ খুব ভাল নহয় জানো আৰু সেয়া প্ৰকৃতিয়েও মানে মিলাই দিছে আৰু গোটেই বতৰৰ ফল মূল বতৰৰ সৈতে নহয় জানো এতিয়া মৌচুমী টেঙা ৰবাব টেঙাৰ ছিজন লগতে এনেকুৱা ৰ'দ খাবা আৰু ন আৰু সেই এনেকৈ আহি আছোঁ আৰু ৰ'দটো বহুত চোকা কাৰণে গৰমো উঠিছে বাৰু আৰু বতাহ মাৰি আছে কাৰণে ঠাণ্ডাও লাগিছে এনেকেই ভাল আৰু গৈ থাকিবলৈ এনেকৈ গৈ থাকোঁ আৰু এইফালে দেখিছে নহয় ধান কাটি আছে দাৱনীবিলাকে আৰু ধানৰ ছিজন দেখিলে ফৰিঙলৈ খুব মনত পৰে সৰুতে ধৰা ফৰিংবোৰ এয়া মই দিছোঁ ফটো এখন আৰু এইফালে বাগানত পাত তুলি আছে সকলোৰে নিজৰ নিজৰ কামে ব্যস্ত আৰু এইফালে ধুনীয়াকৈ হেৰি এটা বনাই আছে আৰু এইফালে আহি আমি পাই গ'লোহি নাম কলেজখন আৰু এই কলেজৰ ষ্টুডেণ্টবোৰ দেখিলে সেই আমাৰ কলেজৰ দিনবোৰলৈ মনত পৰে এতিয়া যিহেতু কলেজো শেষ হৈছে নিজৰ দায়িত্ব বাঢ়িছে অৱস্থাই নাই এইফালে দলং নিচিনা এডোখৰ দি থৈছে কাঠ এডোখৰ ভয়ে লাগে বাৰু যি কি নহওক যেনে তেনে পাৰ হ'লোঁ আৰু এইফালে এতিয়া কৈলাশৰ লগৰ কেইটামান লগ পাইছে কথা পাতিছে ৰাস্তা পাৰ কথা পাতি দুইটাই লাহে আৰু এয়া চাওঁতে আমি পাইছোঁহি আৰু মুখত এয়া দেখিছে নহয় আৰু ইয়াতে এতিয়া ৰখিম যিহেতু মোৰ কাম আছে আৰু এয়া মই এতিয়া নামিলোঁ আৰু নামি পেলাই এতিয়া যাওঁ মোৰ টাইপিঙৰ
ব্ৰিজ যিহেতু মানে বনোৱা হ'ব। আৰু এইফালে দেখি চাওকচোন টিলিঙা মন্দিৰ আহি পালোহি। টিলিঙা মন্দিৰ বা যিকোনো পবিত্ৰ স্থান বুলি ক'লে মনটো এনেও ভাল লাগি যায়, নহয়নে, নহয় জানো? আৰু এয়া যিহেতু সোমাবলৈ নোৱাৰোঁ, সেইটো কাৰণে নোসোমোৱাকৈ গৈছোঁ আৰু ডিজেলটো বাচিব। আগতে কয়লা আছিলে, ডিজেল হ'ল, এতিয়া ইলেক্ট্ৰিক হ'ল। আৰু এইফালে চোৱাচোন ড্ৰোন, ডলা, বাঁহৰ বস্তুসমূহ, যিহেতু এতিয়া ধানৰ ছিজন, এই ড্ৰোন চোনবোৰ নহয় জানো? আৰু এইটো ড্ৰোন কয় নে কি কয় মই নাজানো বাৰু দেই ভালকৈ, ড্ৰোন বুলিয়ে কয় সম্ভৱ। আৰু এইফালে আহি পালোহি আমি নপুখুৰী। আৰু ইয়াতে আমাৰ অলপ কাম আছে, এই কামসমূহ কৰি লওঁ। কৰি পেলাই ভিডিঅ' কৰা নহ'ল বাৰু, ওলাই আহিলোঁ। আৰু এতিয়া আমাৰ বজাৰত অকণমান কাম আছে, সেইখিনি কৰি পেলাই আৰু পাৰিম। জেকেটহে পচন্দ কৰিলে, এইকেইটাতকৈ পচন্দ নহ'ল, লেডাৰটো ল'লে। আৰু এয়া লৈ মেলি ওলাই আহিলোঁ আমি। আৰু কিবা টুপি চুপি ল'লে সেইবোৰ ভিডিঅ' কৰি নাথাকিলোঁ আৰু এইফালে ওলাই আহিলোঁ। মই পিছে ভুটীয়া হওক, মানে তিনিচুকীয়া ভুটীয়া হওক বা ডিব্ৰুগড় ভুটীয়া হওক, এতিয়া কিন্তু বন্ধ কৰি দিলে, কিয় বা নাজানো। সেয়াই আৰু মন চন বেয়া কৰি আহিলোঁ, যিহেতু মই ৰাতিপুৱা খায়ো অহা নাছিলোঁ। আৰু এইখনত সোমালোহি চুনী হোটেল, আৰু এইখন আছে বাছ ষ্টেণ্ডৰ ওচৰত। এয়া সোমাই আহিলোঁ, তাৰপৰা এয়া খাবলৈ বহিলোঁ। আৰু মই লৈছিলোঁ লোকেল চিকেন আৰু কৈলাশে লৈছিলোঁ মাটন। খাবলৈ একেবাৰে বেয়া পালোঁ,
নপুখুৰী পাৰ্কলৈ আহিছিলোঁ আৰু খুব ফূৰ্তি কৰিলোঁ। আৰু তেতিয়া পাৰ্কখনৰ লগত এতিয়া একেবাৰে মিল নাই, তেতিয়া অকণমান বেছি কালাৰ চালাৰ মানে ধুনীয়াকৈ সজাই মেলি থৈছিলে আৰু এইফালে পেইণ্টিং কৰি আছিলোঁ পাগলটোৰ দৰে। বেয়া ৰিলচটো অকণমান বনালোঁ আৰু এনেকৈ বনাই আগবাঢ়ি গৈ আছোঁ। আৰু এইফালে আহি এটা ৰোমাঞ্চকৰ